Hello everyone, welcome to my YouTube channel AJ Vlogs. আজি আপোনালোকৰ কাৰণে এটা নতুন ব্লগ আগবঢ়াম। সেইটো আপোনাৰ মেলুহা ইকো পাৰ্ক, সেইখন দেৰগাঁৱত অৱস্থিত। সকলোৱে কৈ আছে বোলে বহুত ধুনীয়া, বলকচোন চাওঁ আজি সেইখন। আৰু আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত আৰু এজন লগৰ যাব, তেওঁক লগ কৰি আমি দুইজন মেলুহা ইকো পাৰ্ক যাম। লগ পাই গ'লোহি, হাঁহ এটা দি দিয়া প্ৰাঞ্জল। এতিয়া আমি দুইটা যাম মেলুহা ইকো পাৰ্ক। আপোনালোকে ভিডিঅ'টো চাই থাকক এণ্ডলৈকে। ছিক্সতে খাইছিলোঁ যিটো বস্তু আজি খাবলৈ লৈছোঁ বহুত দিনৰ মূৰত দেখি পেলাই। এইটো চব বৰফ আৰু আজি খাম বিন্দাছ। আমাৰ দাদায়ো খাই আছে বিন্দাছ। আপোনালোকে চাই থাকক ভিডিঅ'টো। পালোহি আৰু আজি আমি আহি ইয়াত পালোহি। ইয়াত বৰশী বোৱা কম্পিটিশ্যন হৈ আছে। এইখন মেলামৰা বিল। ইয়াত 300 টকা দি জইন ফিজ কৰিব লাগে আৰু 10,000 প্ৰাইজ মনি। সঁচাকৈ বহুত ভাল লাগিছে। চক কিমান বৰশী আছে ইয়াত। ভিডিঅ'টো আগলৈ চাই থাকক আপোনালোকে, দেখাই আছোঁ। এয়া চাওক, এজনে বহুত ডাঙৰ বৰালি মাছ এটা উঠালে আৰু সেইটো পাৰলৈ আনিবলৈ চেষ্টা কৰিছে, কিন্তু মানুহৰ ভিৰ হোৱাৰ কাৰণে এইটো আনিব পৰা নাই। আৰু এয়া চাওক, তেওঁ পাৰলৈ উঠাই আনিব। আপোনালোকক দেখুৱাই থাকিম কিমান ডাঙৰ, সঁচাকৈ বহুত ডাঙৰ বৰালি তেওঁ উঠাই আনিলে। এইটো চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। শক্তিশালী হয়। এজনৰ 20 টকা, দুজনী আছে দি দিয়া, 40 টকা দি দিয়া। এয়া টিকট লৈ ল'লোঁ। এতিয়া ভিতৰলৈ যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো এণ্ডলৈকে। বেৰত কি ধুনীয়া মুখা আৰু লগতে ধুনীয়া ধুনীয়া পেইণ্টিং। এয়া অসমৰ মেপ আৰু এয়া কাঁহৰ বস্তু, লগতে বাঁহেৰে আৰু কাঠেৰে বহুত ধুনীয়াকৈ মূৰ্তি সজাই ৰাখিছে। আৰু এইফালে চাওক, এয়া কি ধুনীয়া ধুনীয়া মূৰ্তি, কি ধুনীয়া, মানে সঁচাকৈ বহুত ধুনীয়া লাগিছে দেখি। আৰু আপোনালোকো আহিব চাবলৈ। এয়া বেৰত পেইণ্টিং আপোনালোকক দেখাই আছোঁ সকলোবোৰ। আপোনালোকে চাই থাকক ভিডিঅ'টো এণ্ডলৈকে। আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাই থাকক। এয়া চাওক, বেৰত কি ধুনীয়া ছবি। এয়া নাঙল, কলম বা জাপি আদি বিভিন্ন ছবি আছে ইয়াত। আৰু এয়া বহা ফটো মৰা প্লেচ। এয়া ৰান্ধনি ঘৰ, ভাত ৰন্ধা বিভিন্ন ধৰণৰ সঁজুলি।
এয়া বেৰত ওলালোঁ আৰু যিমানটো পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আৰু এইখিনিতে চিলড্ৰেন পাৰ্ক এখন আছে, সেইখনলৈও আমি যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আগলৈকে। এই যে ব্লগ ওলাই আহিলোঁ এতিয়া। কেনেকুৱা লাগিলে মেলুহা? মজা। আপোনালোকে আহিব চাব, বহুত সুন্দৰ প্লেচ, চাব পাৰিব, ধুনীয়া ধুনীয়াকৈ ফটো মাৰিব পাৰিব। বিন্দাছ আহিব। আমাৰ ব্লগটো চালে আপোনালোকে গম পাবই সকলোখিনি কথা। আৰু চিলড্ৰেন পাৰ্কখনো ইয়াত থকা চাই যাম। এই দুটা টিকট কাটি পেলাই আমি পাৰ্কলৈ সোমাই আহিছোঁ। ইয়াৰ ভিতৰখিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপুনি মোৰ ব্লগটো চাই থাকক এণ্ডলৈকে। এই যে ব্লগ, এয়া আমি কাউণ্টাৰত টিকট দি পেলাই ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। ইয়াতো বহুত মানুহ আছে, সৰু ল'ৰা ছোৱালী আছে, খেলি আছে। সকলোবোৰ আপোনালোকক মই দেখাই থাকিম। এই পাৰ্কখনত কি কি হয়, কি কি আছে, কি কি খেলিব পাৰিব। আৰু আপোনালোকে ফেমিলিৰ লগত আহিলে ইয়াত আহিব পাৰিব। আৰু মেলামৰা বিলখন ইয়ালৈকে আছে, এইখন দলং। বহুত ৰ'দ দিছে আজি, বহুত গৰম উঠিছে, ঘামি গৈছোঁ দেখিছে। সঁচাকৈ আজি গৰমৰ অকণমান তাপমাত্ৰাটো বেছিয়ে। আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব, আশা ৰাখিলোঁ। বহুত ভোক লাগিছে, সেইকাৰণে চাওঁ খাই লৈছোঁ হোটেলত পাঞ্জলে মই। আপোনালোকে ভিডিঅ'টো চাই থাকক আগলৈকে, দেখাই আছোঁ। এয়া চাওক মাটি কঁঠাল, কি ধুনীয়া ধুনীয়া মাটি কঁঠাল। ঘৰলৈ কেইটামান লৈ যাওঁ আৰু আপোনালোকো আহিব খাবহি। সঁচাকৈ বহুত মিঠা হয় মাটি কঁঠালবোৰ। আৰু ভিডিঅ'টো চাই থাকক আগলৈকে। আপোনালোকে যিমান পাৰে লাইক কমেণ্ট কৰিব আৰু চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ইয়াৰ ৰাস্তা পদূলিবোৰ কিমান পৰিষ্কাৰ, একো জাবৰ জোঁথৰ ইয়াত পেলাই থ'ব নোৱাৰে। আৰু প্ৰত্যেকটো ৰাস্তাৰ মূৰত এনেকৈ লিখা আছে। এয়া চাওক, আপোনালোকক দেখাই দিছোঁ কি ধুনীয়াকৈ এই ৰাস্তা পদূলিবোৰ সজাই ৰাখিছে। এয়া চাওক, আপোনালোক উঠিব পাৰিব ঘোঁৰা গাড়ীত, গৰু গাড়ীত 100 টকা মূল্য। আপোনালোক উঠি ফুৰিব পাৰিব। আৰু এইফালে প্ৰদৰ্শনী হৈছে, সকলোবোৰ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'ত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ মৰমৰ অবিহনে মই সদায় আধৰুৱা। আৰু মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই যাওক এণ্ডলৈকে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু ইফালেও দেখাই আছোঁ আপোনালোকক। ইফালে আপোনালোকৰ মাটিৰ বস্তু আছে। এয়া চাওক, কিমান ধুনীয়াকৈ মাটি, টেকেলি, তেজাৰী আদিসমূহ বনাই আনি প্ৰদৰ্শনী দি থৈছে। আৰু এই গৰু গাড়ী চাওক, হাতত মাটি কঁঠাল লৈ ঘৰলৈ যাবলৈ আহিছোঁ। আৰু ব্লগটো যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। সকলোৱে খনিকৰ পুথি নাম শুনিছে। এইটো ৰাস্তাই গ'লেই খনিকৰ পুথি নামঘৰ পায়গৈ, য'ৰ পৰা আমি খনিকৰ পুথিখন আনিব পাৰোঁ দেওগাঁৱৰ। এইটো ৰাস্তাই আপোনালোকক দেখাই আছোঁ। ইয়াৰ ৰাস্তাৰ মূৰত আপোনালোকৰ চাইনবোৰ্ড লাগি আছে, খনিকৰ পুথি যোৱা ৰাস্তা বুলি। আপোনালোকক দেখাই আছোঁ, চাই থাকক। ফাইনেলি ঘৰ আহি পালোহি আৰু বহুত ভাগৰো লাগিছে এতিয়া। আৰু ব্লগটোত কিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, নাজানো কিমান
সক্ষম হ'লোঁ। আপোনালোকে কমেণ্ট বক্সত জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই, আৰু আপোনালোকো যাব তাত চাবগৈ। সঁচাকৈ বহুত চাবলগীয়া বস্তু আছে, আৰু মেলুহাট এখন চিলড্ৰেন পাৰ্কো আছে। আপোনালোকে দেখিছে চাগে ভিডিঅ'টোত, আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু চাবলৈ যায়, আৰু ময়ো অন্য এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। থেংক ইউ, লাভ ইউ অল।